যথেষ্ট আছে বড়ো সম্প্ৰদায়ৰ লোকসকলক সাজ পোছাক পিন্ধি মেলি পৰিধান কৰি তেওঁলোকে শোভাযাত্ৰা আৰম্ভ শোভাযাত্ৰা আৰম্ভ হোৱাই নাই তো মই আপোনালোকক দেখাম ইয়াৰ পৰিৱেশ আৰু ইয়াৰ কিমান মানুহ আছে আপোনালোকক সম্পূৰ্ণখিনি দেখাম আৰু আপোনালোকক চাই থাকিব তো আপোনালোকে হয়তো ইমান মানুহ দেখা নাই মই প্ৰথম একপাক ঘূৰি চাই ল'লোঁ তাৰপিছত এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো আপোনালোকক কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব ফাট বিহু চাবৰ কাৰণে আহিছিলোঁ ঢকুৱাখানা আৰু মই আপোনালোকক সম্পূৰ্ণখিনি দেখাম সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈ গ'ল আৰু মই আপোনালোকক সম্পূৰ্ণখিনি দেখাম বুলি ভাবিছোঁ তো আপোনালোকে চাই থাকিব কিমান দীঘল আপোনালোকক সম্পূৰ্ণখিনি দেখাম বুলি মই একদম সম্পূৰ্ণখিনি দেখাম আহিছোঁ যেতিয়া ময়ো চাম আৰু আপোনালোককো দেখাম তো মই প্ৰথম আহিছোঁ আৰু আপোনালোককো মই সম্পূৰ্ণখিনি দেখাম বুলি ভাবিছোঁ তো আপোনালোকৰ চাই কেনেকুৱা লাগে আপোনালোকে সম্পূৰ্ণ কমেণ্ট কৰি জনাব দেখা পাইছে আপোনালোকে প্ৰথম আহিছোঁ মই ভয় খাই গৈছোঁ যে ইমান মানুহ ক'ত সোমাব লাখ লাখ মানুহ ইয়াত আপোনাৰ দেখা পাইছে আপোনালোকে দেখা পাইছে মোৰ কেমেৰাৰ স্ক্ৰীণত আপোনালোকে যিমান দূৰলৈকে কেমেৰা স্ক্ৰীণ গৈছে সিমান দূৰলৈকে আপোনালোকে মানুহ দেখা পোৱা যাব আপোনালোকে এইফালে দেখা পাইছে মই আপোনালোকক সম্পূৰ্ণখিনি দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই থাকিব ভিডিঅ'টো স্ক্ৰীণ নকৰাকৈ এনলৈকে দেখা পাইছে বিহু টিম শোভাযাত্ৰা প্ৰচেছিং আপোনালোকে দেখা পাইছে কিমান ধুনীয়া ধুনীয়া একদম নাচনি আৰু এতিয়া আৰম্ভ হৈ গ'ল আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখাম মানে আপোনাৰ এইফালে ফাট বিহু গেট আদৰণি তেওঁলোকে সম্পূৰ্ণখিনি প্ৰচেছ কৰিছে আপোনালোকক এফালৰ পৰা দেখাই থাকিম আপোনালোকে চাই থাকিব আপোনাৰ দেখা পাইছে মিচিং জনগোষ্ঠীৰ শোভাযাত্ৰা চাই থাকিব আৰু আপোনালোকে ইয়াত দেখা পাব প্ৰত্যেকে মুগাৰ মেখেলা চাদৰ মেখেলা ল'ৰা আৰু জ্যেষ্ঠসকলে ধুতি পাঞ্জাবী আৰু লগতে চেলেং চাদৰ মানে পৰম্পৰাগত সাজ পোছাক পিন্ধি মেলি তেওঁলোকে আহিছে আপোনালোকে দেখা পাইছে ময়ো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব আৰু এইবিলাক হৈছে বড়ো সম্প্ৰদায়ৰ লোকসকলৰ আপোনালোকে দেখা পাই কৰিছে আৰু এইফালে দেখা পাইছে বাঁহী ঢোল কয় নেকি ময়ো নাজানো আৰু এই টিমটো বড়োটিৰ পৰা আহিছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ফাট বিহু 1.5 বছৰীয়া শোভাযাত্ৰাটো আপোনাৰ মিনিমাম 1-1.5 ঘণ্টা সময় লাগি যাব মই আপোনালোকক সম্পূৰ্ণখিনি দেখাম আৰু আপোনালোকে চাই থাকিব তো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই থাকিব যদি ভিডিঅ'টো স্কিপ নকৰাকৈ এনলৈকে চাই
কিমান ধুনীয়া লাগিছে নিজৰ নিজৰ সাজ পোছাক পিন্ধি লোৱাৰ কাৰণে। আপোনালোকে দেখা পাইছে ধুনীয়া লাগিছে মানে অতি সুন্দৰ। এইফালে দেখা পাইছে জাল বৰশী লৈ এইফালে আহিছে। দেখা পাইছে কি সুন্দৰ আৰু ঢকুৱাখানাটো গোটেই 4 ৰাউণ্ড এক চক্কৰ মাৰিব মানে গোটেই মানে আপোনাৰ ঘূৰিব। তো আপোনালোকে দেখা পাইছে গোটেই একদম লাইন একদম দেখা পাইছে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখা পাইছে কিমান মানুহ। এইখন দেখা পাইছে মিচিং সম্প্ৰদায়ৰ লোকসকলৰ আৰু বেকত আছে আপোনাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত তেওঁলোকে যি ডান্স সাজ পোছাক পৰিধান কৰি তেওঁলোকে তেওঁলোকৰ গীত গাইছে আৰু আপোনালোকক মই অকণমান দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই থাকিব। দেখা পাইছে চাহ জনগোষ্ঠীৰ লোকসকলে আৰু আপোনালোকে দেখা পাইছে বহুৱা কৃষ্টি দল গৰুখুটি গাঁও মেকুৰী সোণোৱাল কছাৰী
আৰু আপোনালোকে দেখা পাইছে এইফালে আৰু ইফালে দেখা পাইছে কোন কোন মইনাকে ওলাই আহিছে বিহু নাচিবলৈ বহুত লাগিলে দেই দেখা পাইছে সমানে ভিৰ হৈ গৈ আছে শোভাযাত্ৰা প্ৰত্যেকটো দল ওলাই আহিয়ে আছে আপোনালোকক মই সম্পূৰ্ণখিনি দেখাবলৈ চেষ্টা কৰি আছো আৰু আপোনালোকে এইফালে দেখা পাইছে মোলা গাভৰু মাছৰ ঠাইত আপোনাৰ বটল লাগিছে আহি গ'ল নাঙল যুঁৱলি লৈ খেতিয়কসকল মাছ ডাঙৰ ডাঙৰ মাছ লাগিছে দেই আৰু আপোনালোকে এইফালে দেখা পাইছে মোলা গাভৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এতিয়া আহিয়ে থাকিব সম্পূৰ্ণখিনি মই আপোনালোকক দেখাম আহি গ'ল আপোনালোকে মোলা গাভৰু দেখা পাইছে আৰু যা আগলৈ যা উঠি যা আৰু আপোনালোকে এইফালে দেখা পাইছে মুগা কটা দল মানে মুগা সূতা কেনেকৈ কি ধৰণে মুগা সূতা উলিয়ায় তো আপোনালোকক এইফালে দেখা পাইছে এইফালে দেখা পাইছে মুগা কাটি আছে মুগা সূতা কেনেকৈ কি ধৰণে উলিয়ায় সম্পূৰ্ণ প্ৰচেছ বাইদেউসকলে এইফালে দেখাইছে আপোনালোককো মই সম্পূৰ্ণ মানে মুগা কেনেকৈ কুটি মেলি উলিয়াই আছে এইফালে দেখা পাইছে এইটো আৰু আপোনালোকে এইফালে দেখা পাইছে জয়মতীক শাস্তি দিছে মানে জয়মতীক আপোনালোকে গম পায় তো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম জয়মতীক শাস্তি দি আছে এইফালে দেখা পাইছে আপোনালোকে দেখা পাইছে নেগেৰা দল দেখা পাইছে পিঠা খান্দি আছে আৰু আপোনালোকে দেখা পাইছে শগুন যিহেতু শগুন এতিয়া দেখা পাবলৈ নাই তো সেইকাৰণে শগুনৰ এইটো হৈছে শগুনৰ দৃশ্য আপোনালোকে দেখা পাইছে শগুনৰ মূৰ্তি প্ৰতিমূৰ্তি হৈছে বহাগ বিহু গৰু চাহ যেনেকৈ বিহুৰ সময়ত বহাগ বিহুত আমাৰ যি পৰম্পৰা নীতি ৰীতি আছে চব সম্পূৰ্ণখিনি আপোনালোকক দেখাইছে শৰাই লৈ আহিছে আৰু এইবিলাক আপোনালোকে দেখা পাইছে পঘা লৈ আহিছে মাখিয়তী লৈ আহিছে চাট লৈ আহিছে সম্পূৰ্ণ আৰু বিহু সম্পূৰ্ণখিনি তেওঁলোকে দেখাইছে মানে আপোনালোককো মই সম্পূৰ্ণখিনি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে দেখা পাইছে কাতি বিহুৰ দৃশ্য যেনেকৈ আমি তুলসী পুলি ৰুই মেলি তলত চাকি জ্বলোৱা হয় মানে তুলসী তলত তুলসী চাকি গছত ভেটি বনাই তুলসী লগাই আপুনি যেনেকৈ চাকি বন্তি জ্বলাওঁ চেম একে প্ৰচেছ আৰু ওপৰত আপোনালোকে দেখা পাইছে ওপৰতো চাকি জ্বলোৱা হয় চেম একে প্ৰচেছৰ তেওঁলোকে মানে
মানে অকণমান দেখাবলৈ চেষ্টা কৰিছে, তো আপোনালোকে দেখা পাইছে। আৰু আপোনালোকে এইফালে দেখা পাইছে মাঘৰ বিহু যেনেকৈ ভেলাঘৰ, মেজি আৰু আমাৰ পিঠা আৰু ম'হৰ যুঁজ চেম একে পদ্ধতিৰে তেওঁলোকে একদম বনাই আপোনালোকক দেখা পাইছে। আৰু এইফালে দেখা পাইছে ৰংমন, মানে একদম সুন্দৰভাৱে তেওঁলোকে এইটো ছিষ্টেমেটিক কৰিছে। নেক্সট লৰাইছে আপোনালোকে দেখা পাইছে, বালি থোৱা আছে নে কি নাজানো আৰু, নে ভিতৰত মানুহ আছে। আৰু এইফালে দেখা পাইছে একদম বীৰাংগনা। জয় হিন্দ। কৰণীপতিসকল তো আপোনালোকে এইফালে দেখা পাইছে। ৰেচম বিভাগ মানে আপোনাৰ পলু, এৰী মুগা কি ধৰণে সূতা কাটে আপোনালোকে ইফালে দেখা পাইছে। পলু যেনেকৈ খেতি কৰা হয়, পলু আছে ইয়াত আপোনাৰ এৰী সূতা পলু। বন বিভাগ কৰ্মী। আৰু আপোনালোকে দেখা পাইছে মুছলমানসকলৰো তেওঁলোকৰ যি আল্লাহ একে আল্লাহ, তেওঁলোকে গীতটি গাইছে আপোনালোকে এইফালে দেখা পাইছে। গৰুক খানা খুৱাইছে। দেখা পাইছে। আৰু এইফালে চবৰে প্ৰত্যেকজন জনগোষ্ঠীৰে পৰম্পৰাগত যি প্ৰত্যেক দেখাবলৈ চেষ্টা কৰিছে শোভাযাত্ৰাত। নাজানে আৰু আপোনালোকে ইফালে দেখা পাইছে আমাৰ মিচিং সম্প্ৰদায়ৰ লোকসকলে যি ধৰণে আপুং শতিকা যি ধৰণে বনায়, চেম আপোনাৰ আৰু গাহৰি মাংস তেওঁলোকৰ পৰম্পৰাগত যি বস্তু আছে খোৱা বোৱা। আৰু এইফালে আপোনালোকে দেখা পাইছে, এইফালে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে এইফালে দেখা পাইছে আপুং চেকুতে যি ধৰণে সজা এটা বনাই লোৱা হয়, চেম তেওঁলোকে সজাটো বনাই লোৱা আছে। আৰু আপুং কৰি যি ধৰণে টুকটুককৈ আপুং কৰি থাকে, মই আপোনালোকক সম্পূৰ্ণখিনি দেখাম। আপুং আৰু জুই লগাই জুইত যেনেকৈ গাহৰি মাংস তেওঁলোকে পুৰি মেলি পৰম্পৰাগত তেওঁলোকে মানে তেওঁলোকৰ খাদ্য তেওঁলোকে খায়, চেম একে প্ৰচেছে তেওঁলোকৰ পৰম্পৰাগত। এইফালে বেংগলী সম্প্ৰদায়ৰ লোকসকলৰ পৰম্পৰাগত পূজা, দুৰ্গা পূজা। কৃষ্ণ কনে দেখিম ব্ৰহ্মা প্ৰেমে আৰু
আৰু ইফালে দেখা পাইছে আপোনালোকে কৃষি বিভাগ আপোনাৰ নাৰ্চাৰী ফুল চুল এইবিলাক আপোনালোকে আনি দেখাইছে খেতি কৃষি বিভাগৰ পানী চানী দিছে বৰষুণ দি থাকে দেখা পাইছে আপোনালোকে বৰষুণ দিছে তো আমি বৰষুণত অকণমান তিতি ল'লোঁ এইফালে আপোনালোকে দেখা পাইছে কনকলতা বন্দে মাতৰম কনকলতা যিধৰণে পাইছে ফাট বিহু চাবলৈ আহিছিলোঁ কিন্তু ফাট বিহুত আপোনালোকে মানুহৰ ভিৰ দেখিলে আপোনালোকে পাগল হৈ যাব তো দেখা পাইছে আপোনালোকে কিমান দূৰলৈকে ভিৰ তো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মই গৈ থাকিম আৰু আপোনালোকক দেখাই থাকিম তো আপোনালোকে চাই থাকিব তো মাজত ভিৰ দেখা পাইছে আপোনালোকে কিমান ভিৰ তো গাড়ী জাম আপোনালোকে দেখা পাইছে গাড়ী উলিয়াব নোৱাৰি আৰু আপোনালোকে মানুহ দেখা পাইছে একদম এইটো মূৰৰ পৰা একদম এইটো মূৰলৈকে আপোনালোকে খোজকাঢ়ি যাবলৈ আপোনালোকে ভাবিব লাগিব তো মানুহৰ ভিৰ আপোনালোকে দেখা পাইছে চাই মেলি আপোনালোকে নিশ্চয় বুজি পাইছে তো মই আপোনালোকক সম্পূৰ্ণখিনি দেখাবলৈ চেষ্টা কৰিম তো ইয়াত আৰু আপোনালোকে এইফালে দেখা পাইছে গোটেই ভিৰ শোভাযাত্ৰা শেষ হৈছে আৰু শোভাযাত্ৰা শেষ হোৱাৰ লগে লগে গোটেই গাড়ী জাম আপোনালোকে চাব পাৰে একদম এইটো মূৰৰ পৰা একদম ইটো মূৰলৈকে গোটেই ৰাস্তা জাম ব্লক হৈ আছিলে তো এতিয়া ৰাস্তাটো খোলা দিছে আৰু মই গৈ আছোঁ মানে য'ত নেকি মুকলি বিহু পতা হৈছে সেই বিহুত তলিলৈ গৈ আছোঁ এতিয়া বিহু আপোনালোকে যদি পাৰোঁ দেখাম আৰু নোৱাৰিলে আৰু ঘৰলৈ যাম আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু নতুন এটা ভিডিঅ' আশা প্ৰতিশ্ৰুতি মই আজি লৈছোঁ বিদায় টাটা বাই বাই